বন্ধুসকল আজি কথা পাতিম বিশেষকৈ ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱা হয়, ডিম্পু বৰুৱা এনে কিছুমান ভিডিঅ' বনাইছে, মই বেয়া বুলি নকওঁ বা মই ভাল বুলিও নকওঁ। আৰু লগতে আমাৰ আছামিজ গুৰুজীও আছে, গুৰুজীও এটা ভিডিঅ' বনাইছে কি আমাৰ আমেৰিকা আৰু আমাৰ ইণ্ডিয়াত হয়, আমেৰিকাত মানে কি যোনটো আমাৰ লেফ্ট চাইডেহে ষ্টাৰিংটো থাকে আৰু আমাৰ ইণ্ডিয়াত থাকে ৰাইট চাইডে ষ্টাৰিংটো। সেইটোক লৈ বিশেষ এটা ভিডিঅ' বনাইছে আছামিজ গুৰুজীয়ে। হয়, ভাল লাগিছে ভিডিঅ'টো, কাৰণ কিছুমান ভুল আঙুলিয়াই দিয়েতো ভাল হ'লেও সিমান ভালো নহয়। কেতিয়াবা এই আঙুলিয়াই দিলে কেতিয়াবা কিছু প্ৰব্লেমো হ'ব পাৰে, গতিকে বেছি আঙুলিয়াই দিয়া ভাল নহয়। যিকোনো হওক, ডিম্পু দাৰ ভিডিঅ'বোৰ বেয়া নালাগে, মই বেয়া বুলি নকওঁ, বা আছামিজ গুৰুজীৰ ভিডিঅ'বোৰ বেয়া নহয়। কিন্তু এটা কথা মই কওঁ, কিছুমান আজিকালি এনেকুৱা হৈছে যোনবোৰ ৰ'ষ্টিং চেনেল আছে, ৰ'ষ্টিং চেনেলবোৰে কি কৰি আছে, কিছুমান যেনেকৈ চাওক জ্যোতিষ কুমাৰ আজি ডিম্পু দাৰ বিষয়ে বহুত বেয়াকৈ কৈছিল। আৰু মই নকওঁ যে ময়ো ডিম্পু দাৰ কথা কৈ আছোঁ, মোৰ চেনেলটো গ্ৰ' হ'ব, মোৰ চেনেলটো লাইক বাঢ়িব, কমেণ্ট বাঢ়িব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব। সেইটো নহয় বন্ধুসকল। চাওক, মই আপোনালোকক কৈছোঁ, মানে যিমানখিনি আমাৰ আজিকালি অসমত ইউটিউবাৰ্ছ আছে, ইউটিউবাৰ্ছৰ বহুত আজিকালি আমাৰ ইউটিউবটো গ্ৰ' হৈ আছে। মানে আমাৰ আজিকালি অসমৰ যিমানখিনি ইউটিউবাৰ আছে, প্ৰায় কিমান 70% আমাৰ অসমত ইউটিউবাৰ্ছ আছে। আৰু সকলোৰে বেছিভাগ ইউটিউবাৰ্ছে কি আজিকালি ডিম্পু দাক টাৰ্গেট কৰি আছে। ডিম্পু বৰুৱা, ডিম্পু বৰুৱাই, কাৰণ মোতকৈ বহুত ডাঙৰতে, মই কিন্তু ডিম্পু দা বুলি কৈছোঁ, ডিম্পু বৰুৱা বুলি ক'ব অলপ বেয়া লাগে। ঠিক নহওক, তেওঁ আৰু যোনটো ডিম্পু বৰুৱা চেনেল হয়, সেই চেনেলটো আমাৰ আজি অসমৰ টেকনিকেলি টপ ইউটিউব চেনেল হয়। আৰু এনেকুৱা বহুত চেনেল আছে, হ'লেও সকলোৱে ট্ৰাই কৰি থাকা, যাতে সকলোৱে যাতে টপ হ'ব পাৰা, সকলোৱে এইটো চেষ্টা কৰে নিশ্চয়। যিয়ে কি নহওক, আজিৰ ভিডিঅ'টো মই স্পেচিয়েলি আৰম্ভ কৰিছোঁ এইটো টপিকৰ ওপৰত। হয় বন্ধুসকল, ময়ংকৰ জিতেন আৰু আপোনালোকে চাই আছে পুনৰ আশা ইউটিউব চেনেলটো। তেনেহ'লে বলক যে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, আজি বিশেষকৈ কথা পাতিম ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱা, হয়, আপোনালোকে চিনি পায় ডিম্পু দা। চাওক, মই প্ৰথমতে কৈছোঁ ডিম্পু দাৰ ভিডিঅ'বোৰ বেয়া নহয়, বা আৰু যোনটো আছামিজ গুৰুজী আছে, মই প্ৰথমতে ক'লোঁ আছামিজ গুৰুজীৰ ভিডিঅ'বোৰ বেয়া নহয়। কিন্তু যোনটো কৈ আছে মানে ডিম্পু বৰুৱাই, যে আমাৰ যোনটো আমেৰিকা আৰু ইণ্ডিয়াৰ মাজত এইটো মানে কি চলি আছে, আমেৰিকাৰ মানে যোনবোৰ চাৰিচকীয়া গাড়ী হয় তাৰ ষ্টাৰিংটো লেফ্ট ছাইডত, আৰু আমাৰ য'ত ইণ্ডিয়াৰ গাড়ীৰ যোনটো ষ্টাৰিং হয়, গাড়ীবোৰৰ ষ্টাৰিংটো হৈছে ৰাইট ছাইডত। হয়, ডিম্পু বৰুৱাই কৈছিল যে, মানে আছামিজ গুৰুজীৰ মই যোৱাকালি মই ভিডিঅ'টো দেখিলোঁ, তেওঁ কৈছিল যে আমাৰ যদি ইণ্ডিয়াত যদি এখন আমেৰিকাৰ যদি গাড়ী অনা খায়, তেনেহ'লে চাওক, যেনিবা এইখন গাড়ীৰ মানে এইখন এখন গাড়ী, এইপিনে হৈছে এইখন আমাৰ ইণ্ডিয়াৰ গাড়ী, এইপিনে হৈছে ষ্টাৰিংটো, আৰু এইখন হৈছে আমেৰিকাৰ গাড়ী, ষ্টাৰিংটো হৈছে এইপিনে। হয়, সেইটো তেওঁ আছামিজ গুৰুজী বেয়া কথা কোৱা নাই, ঠিকে কথা কৈছে, মই ছাপোৰ্ট কৰিছোঁ কথাটো। মানে চাওক, যদি এইখন গাড়ী যদি সন্মুখেৰে এনেকৈ যাই থাকে, এখন ইণ্ডিয়াৰ গাড়ী আৰু এইখন হৈছে আমেৰিকাৰ গাড়ী, চাওক তেওঁ এনেকৈ ক্ৰচিং কৰিব, কিন্তু মইতো এইপিনে দেখা হ'ব নহয় যে এইপিনৰ পৰা গাড়ী আহিছে, মই দেখা পাই এইপিনে গছ গছনিবোৰ। হয়, ঠিকেই, এইটোৱে কথা, বেছি কথা নহয়। এইটোক লৈয়ে মানে এনেকুৱা এইকেইদিন চলি আছে নহয়, যে ডিম্পু বৰুৱা আৰু আছামিজ গুৰুজীৰ মাজত বহুতে ভাবিছে চাগে যে কিবা চাগে কিবা সিহঁতৰ দুশ্মনী আছে চাগে। হয়, দুশ্মনী একো নাই সিহঁতৰ, জাষ্ট যোনটো ভুল আছামিজ গুৰুজীয়ে সেইটো খালি জাষ্ট শুধৰাই দিব গৈছে বাছ। মই নকওঁ যে ডিম্পু দাৰ ভিডিঅ'টো ভুল হৈছে, ঠিকেই আছে, চলাব পাৰে। হয় বন্ধুসকল, গতিকে কথা আছিল এইখিনিয়ে, কাৰণ এইটোৰ মাজতে যোনটো ডিম্পু বৰুৱা আৰু আছামিজ গুৰুজী মানে তেওঁলোকৰ এই যোনটো এই ভিডিঅ' হয়, এই ভিডিঅ'টো মানে বহুতে চাই চাগে ভাবিছে যে যোনটো ডিম্পু বৰুৱা আৰু যোনটো আমাৰ আছামিজ গুৰুজী হয়, তেওঁৰ মাজত কিবা দুশ্মনী থকা আছে। একো দুশ্মনী নাই, জাষ্ট এইটো আছামিজ গুৰুজীয়ে জাষ্ট এইটো আঙুলিয়াই দিছিলহে ভিডিঅ'টো। আৰু হয় বন্ধুসকল, যদি আপোনাৰ এই ভিডিঅ'টোৰ লৈ যদি কিবা আপোনাৰ প্ৰশ্ন থাকে, তেনেহ'লে আমাৰ এই কমেণ্ট বক্সত গৈ আপুনি জনাব যে হয়, তুমি এইটো আছামিজ গুৰুজী বা ডিম্পু বৰুৱাটো শুদ্ধ নে ভাল, এইবোৰ যি আপোনাৰ ক'ব লগা আছে ক'ব, মই নিশ্চয় তাৰ এনচাৰ দিবলৈ চেষ্টা কৰিম। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু তলতে ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বাই বাই, জয় আই অসম।